UPPL long live! UPPL long live! Rakesh Babu long live! আজিৰ পৰা কৰা হৈছে তো আমাৰ ইয়াৰ নাম আমাৰ আজি মছলপুৰ সমষ্টি হৈ পেলাই আজি আমি বিটিআৰ চৰকাৰৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এটা আঁচনি মাইনাও চৰাং আঁচনি আৰু লগতে ৰোগ নিৰ্মূলৰ যে আমাৰ মছলপুৰ সমষ্টি হিচাপে যিখিনি বেনিফিচিয়াৰী আছিলে তেখেতসকলক আমি আজি চেক প্ৰদান কৰিছোঁ আৰু সঁচাকৈ বিৰাট এটা আনন্দ আৰু বিৰাট এটা গৌৰৱ আৰু অনুভৱ কৰিছোঁ কাৰণ আমি ইমান দিনৰ আগৰ পৰা আমি আমাৰ মহিলা গোটবিলাকক ৭৫,০০০ টকাকৈ দিয়া যি কথা আমি ফাৰ্ষ্ট ইনষ্টলমেণ্টটো দি পেলাই যেনেকুৱা মানে মানুহৰ মুখত যি আমি উল্লাহ আৰু ফূৰ্তি দেখা পাইছোঁ আৰু সমগ্ৰ বিটিআৰতে আজি মানে এই আঁচনিৰ দ্বাৰা আমাৰ বাইদেউসকলে জীয়াই থকাৰ যি আমাৰ ব্যৱস্থা কৰাৰ যি আমাৰ কথা আছিলে প্ৰত্যেকজন ব্যক্তিকে আমি কাম কৰি খোৱা ব্যৱস্থা কৰি দিয়া যি এটা চিন্তা চৰ্চা প্ৰমোদ বড়ো ডাঙৰীয়া লৈছিলে সেইটো বাস্তৱৰ মুখেদি আছে গতিকে মই তেখেতক ধন্যবাদ কৰিছোঁ মছলপুৰ সমষ্টি হৈ পেলাই আমাৰ সকলো ব্লক সভাপতি চেয়াৰমেনসকল আছে সকলোৱে তেখেতক ধন্যবাদ দিছে যে আমাৰ সমষ্টিত 69 ছেল্ফ হেল্পক আজি আমি চেক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ আৰু 200ৰো বেছি ৰোগ নিৰ্মূলৰ যি আমাৰ চেক যি মানে ডিষ্ট্ৰিবিউশ্যন কৰা সেইটো চেলিব্ৰেশ্যনটো আমি ইয়াত কৰিব পাই এতিয়া মই কৈছোঁ মছলপুৰ সমষ্টি বুলি নহয় সকলো সমষ্টিতে প্ৰমোদ বড়ো ডাঙৰীয়াই যি নতুন এটা চিন্তা কৰি পেলাই কাম কৰি আছে সঁচাকৈ আমি যে বিটিআৰৰ নতুন মুখেৰে নতুন চিনাক্ত দিয়াৰ চিন্তাধাৰা যে আমি বিটিআৰ গঠন কৰিছিলোঁ আজি সঁচাকৈ UPPLৰ চৰকাৰ চলি থকা অৱস্থাত এই সকলো কামবিলাক বাস্তৱ হ'বলৈ গৈ আছে কেইদিনমানতে আপোনালোকে গম পাব প্ৰত্যেকটা সমষ্টিতে 40টা সমষ্টিত 5 কৰোৰ টকাকৈ এটা ফুটবলৰ মানে ষ্টেডিয়াম হ'বলৈ গৈ আছে ৰিচেণ্ট মানে উইদিন দ্য 2 মান্থ 3 মান্থৰ ভিতৰত তাৰপিছত ছত্তীশগড়ৰ দৰে এটা ঠাইত যি ধৰণৰ এটা ইনক্লাব এটা যেটা আনিছে ৰুৰেল হাট যি মানে মহিলাবিলাকক এটা সমষ্টিৰ ভিতৰত এটা মানে বজাৰ খুলি দিয়া তাত যে 4-5 হাজাৰ মানুহে বাইদেউসকল তাত বজাৰ কৰিব তাত মানে আমদানি কৰিব তেনেকুৱা এটা ব্যৱস্থা সিটোও প্ৰত্যেকটা সমষ্টিৰ হ'বলৈ গৈ আছে মুঠতে চাৰিওদিগেদি নতুন এটা ৰূপ পাইছে ইয়াত মানে কোনো সংখ্যা ৰাইজৰ মাজত নাই ৰাইজে বুজি গৈছে যে এই UPPLৰ আৰু বিজেপিৰ যি নেতৃত্বৰ দল প্ৰমোদ বড়ো ডাঙৰীয়া যি চৰকাৰ কৰি আছে সেই চৰকাৰ যেনে অহা 5 বছৰৰ ভিতৰত নতুন ঠাইত বিটিআৰক লৈ যাব এইটো একেবাৰে খাটাং হৈ গৈছে ইন্ডিপেন্ডেন্স ডে স্পেশাল अफार लाबोदों सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा बाजाज बाइक सालायनो मोजां मोनग्रा सुबुंफोरनि थाखाय गाहाम खौरां क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा इन्टारप्राइज बाजाज शोरूमा होगासिनो दं 31 आगस्तसिम इन्डिपेन्डेन्स डे स्पेशल अफारनि एक्सेन्ज बाइक बायगिरि बिथांमोना इसेल' बिबांनि रां होग्रोनानै प्लेटिनानि मडेल बाजाज सिटीनि मडेल आरो पालसार 125 नि गासैबो मडेलनि बाइकखौ RC आरो इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 1,000 रां होग्रोनानै गोसो बायदि बाइकखौ आवग्रिनानै दोननो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमजों लोगोसे सराइबिल फुंखा इन्टारप्राइज बाजाज शोरूमावबो बाइक बायगिरि बिथांमोना खुंफुंजानाय इन्डिपेन्डेन्स डे स्पेशल अफार लोगोसे एक्सेन्जआव फैनानै नोंथांमोननि बाजाजनि बाइकखौ लांफैनो हागोन सेरफांगुरि फुंखा इन्टारप्राइज बाजाज शोरूमा नोंथांमोननो लोगोसे मोजां अफारबो लाबोदों बेफोरनो जाबाय 5 लिटार पेट्रल फ्रि गंसे हेलमेट फ्रि केस होनानै बाइक बायगिरिफोरनो 1,000 रां केशबेक हरफिननाय जागोन आबुङै मिथिबावनो थाखाय 9395303476 9101547892 जानबुं नम्बराव खौरां लाहरनो हागोन